হঠাৎ লুটিবাগৰ দিলে পবিত্ৰ মাৰ্ঘেৰিটাই। গৌৰৱ গগৈৰ ওচৰত হাৰ মানি নেলেকি পবিত্ৰ মাৰ্ঘেৰিটাই। গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট সজাবলৈ চলোৱা চক্ৰান্ত ফাদিল। মুখ্যমন্ত্ৰী হিমন্তকো হলঠেকত পেলালে পবিত্ৰই। পবিত্ৰই অপবিত্ৰ কৰিলে বিজেপি RSSকো। হঠাৎ নোহোৱা হ'ল অসমৰ এগৰাকী বহুবল্কী সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী। কথাৰ প্ৰতি মুখ্যমন্ত্ৰী হিমন্তক তৈলমৰ্দন কৰি অহা এইগৰাকী নেতা এক প্ৰকাৰ অন্তৰ্ধান হৈছে। যোৰহাটৰ সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে পাকিস্তানী এজেণ্টৰ অভিযোগ তোলা এইগৰাকী সুবিধাবাদী নেতা এতিয়া পলাই ফুৰিছে অসমৰ সংবাদ মাধ্যমৰ পৰা। উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্তৰ আশীৰ্বাদত কেন্দ্ৰীয় মন্ত্ৰীসভাত ৰাজ্যিক মন্ত্ৰী হিচাপে স্থান লাভ কৰিছিল পবিত্ৰ মাৰ্ঘেৰিটাই। একমাত্ৰ দালালিকে মূলধন কৰি বিগত কংগ্ৰেছ চৰকাৰৰ দিনত বিভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰী হৈ কোটিপতি হোৱা পবিত্ৰ মাৰ্ঘেৰিটাই পৰৱৰ্তী সময়ত চেক বুজি বিজেপিৰ শৰণাপন্ন হৈছিল। বিজেপিত যোগদান কৰাৰ পিছতে নিজকে আহোম সম্প্ৰদায়ৰ একমাত্ৰ নেতা বুলি জাহিৰ কৰিবলৈ চেষ্টা চলাই আহিছে পবিত্ৰ মাৰ্ঘেৰিটাই। নিজৰ ৰাজনৈতিক উচ্চাকাংক্ষা পূৰণ কৰিবলৈ এইগৰাকী চতুৰ নেতাই শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো বিপথে পৰিচালিত কৰাৰ অভিযোগ উঠিছে। বিজেপিৰ ভিতৰুৱা এটা সূত্ৰই সদৰি কৰা মতে মুখ্যমন্ত্ৰীৰ গোটবুকত নিজৰ নাম অক্ষুণ্ণ ৰখাৰ লগতে কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ বিৰুদ্ধে পবিত্ৰ মাৰ্ঘেৰিটাই তৈয়াৰ কৰিছিল কেতবোৰ মনে সজা অভিযোগ। কোনো ধৰণৰ চৰকাৰী তথ্য অবিহনে গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট সজাই নিজৰ ৰাজনৈতিক দুৰাকাংক্ষা পূৰণ কৰাৰ চেষ্টা চলাইছিল পবিত্ৰ মাৰ্ঘেৰিটাই। উল্লেখ্য যে পবিত্ৰ মাৰ্ঘেৰিটাই যোগান ধৰা ভুৱা তথ্যৰ আধাৰতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতা গৌৰৱ গগৈক পাকিস্তানী সজাবলৈ ব্যাপক প্ৰচাৰ চলায়। আনকি আগন্তুক 10 ছেপ্টেম্বৰত গৌৰৱ গগৈৰ বিৰুদ্ধে সকলো তথ্য ৰাজহুৱা কৰিব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। কিন্তু আমাৰ হাতত আহি পৰা খবৰ মতে সম্প্ৰতি এই বিষয়টোৰ পৰা মূৰ পুলুকা দিছে পবিত্ৰ মাৰ্ঘেৰিটাই। মুখ্যমন্ত্ৰী হিমন্তই দিয়া ডেডলাইনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই বিষয়টোৰ পৰা ফালৰি কাটিছে পবিত্ৰ মাৰ্ঘেৰিটাই। মন কৰিবলগীয়া যে শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্তইও গৌৰৱ গগৈৰ পাকিস্তানী লিংক সন্দৰ্ভত মন্তব্য দিয়াৰ পৰা বিৰত আছে। বিজেপিৰ শীৰ্ষ সূত্ৰটোৱে সদৰি কৰা মতে নিজৰ ৰাজনৈতিক লাভালাভৰ বাবে গৌৰৱ গগৈৰ বিৰুদ্ধে ভুৱা আৰু তথ্যবিহীন অভিযোগ উত্থাপন কৰি এতিয়া বিজেপিৰ মজিয়াটো ককৰ্থনাৰ সন্মুখীন হ'বলগীয়া হৈছে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকী। এই সন্দৰ্ভত NV লাইভৰ হাতত পৰিছে আন কেতবোৰ চাঞ্চল্যকৰ খবৰ। অপেক্ষা কৰক আমাৰ পৰৱৰ্তী প্ৰতিবেদনলৈ। নিউজ ৰিপৰ্ট NV লাইভ।